वेलकम बैक टू माय यूट्यूब चैनल। सो आशा करूँ आपलोग बहुत भाले आछे और मैं एकदम भल और समय एतिया 6टा बजिसे मैं उठिलो जस्ट और आज ईदर दिन है और आपलोग सबके हैप्पी ईद मुबारक जनाइছো और मैं मर्जिना आपलोगक मोर यूट्यूब चैनल स्वागतम जनाइছো नतुन एटी भिडिओले और आशा करिছো आपलोगक भिडिओটো चाइ ভাল पाब और जदि सचाके भिडिओটো चाइ ভাল पाय देन प्लिज लाइक करिब कमेन्ट करिब और आपनि जदि मोर एकाउंटत नतुन হয় देन प्लिज सब्सक्राइब करिबले नापाहरिब दे। और मैं ब्राश कर आहिलो ब्राश करलो और टिकुटमान गरम पानी खालो एको नाइ खुआ एतिकलगे नाइ खुआ माने मर्निंग न एको खाब मन ना जाए तो बिछनाखिनि ठीक करिब लागे रूमटो झाड़ू दिब लागे रूम सागे बुआरीजनिए दिब हाँ नतुन जोनजनी बुआरी ताई दिब और मैं बिछनाकेटा प्लस कापोरर हेरिखिनि गुटाम धुनियाके न तो गुटाई रूमटो बारु ताई झाड़ू दिब मैं निदिउ और ये इयारफोनर इयारबाडটো मोर हेराय গৈছিল যোৱাকালি ৰাতি ক'বাত আছিল ইমান বিচাৰিছিলো পাই গলো দেই। हैप्पी ईद मुबारक কোৱা কোৱা হা কেলে মুখ ফুলাই যা ঐ ফুলনি কেলে মুখ ফুলাইছ কেলে মুখ ফুলাইছ কেলে এটা পাপড় চাপড় ললো গা ধুব যাম দেউতাহঁতে গুচি গ'ল দেউতা দাদা ভাইটি সব ঈদৰ নামাজ পঢ়িব গ'ল সো এতিয়া আমি গা ধুম ন গা চা ধুই আকৌ আপোনালোকক লগ পাইছোঁ। মই গা ধুই আহি গ'লো আহি কিনে কাপোৰ পিন্ধিলোঁ ডাইৰেক্ট তাৰপিছত খাৰু পিন্ধিলোঁ আৰু টিকুটমান ষ্টাইল কৰিম বিকজ ইনষ্টাত আপডেট দিব লাগে ইনষ্টাত ৰিলছ বনাব লাগে ন বেছি ইমান পাৰফেক্টলি নহয় ৰিলছবিলাক কিন্তু তথাপিও सिम्पल ट्राई करूँ और जी जानो हेयाय और ईद बुली तो नतुन कापोर पिंधिब लगे न तो मैं पिंधिছোঁ যদি माको कलो से मा मामाहते दिया कापोरটো তুমি पिंधा तो ভাল লাগিব और हेया मा काकोज माने भालके इमान स्टाइलके निपिंधे तथापि धरि दिছোঁ मैं माने और मोर स्टाइल ड्रेस आप केनेका लागिছে कमेन्ट কৰি জনাব দেই আপোনালোকে। और मोर टिकुटरটো कोनोबा कबले मक माना करिছিল सचाके बेया पाय नेকি যদি बेया पाय देन प्लिज आजिर পৰা नकम और হয়তো আপোনালোকে গমে পায় ঈদৰ দিনা কেনেকা দৌৰাদৌৰি হয় ইটো কৰো হিটো কৰো কাম শেষে নহয় তথাপিও মানে গোটেইখিনি বস্তু দেখুৱাব পৰা নাই য'ত চান্স পাইছোঁ তাতে বনাইছে আৰু টিকুটমান মানে পায়স লৈ খাই কেনে টিভি চাই মানে ভিডিঅ' কৰি আছিলোঁ আৰু আপোনালোকক দেখুৱাব নোৱাৰিলোঁ গোটেইখিনি বস্তু খোৱাৰ বস্তুখিনি কি আয়োজন কৰিছিলে গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ বেয়া চেয়া নাপাব দেই আৰু ক'ৰবাত যাম মানে ক'ত যাম চাই থাকক ন ভিডিঅ'টো সম্পূৰ্ণকৈ চালেহে আপোনালোকে গম পাব ক'ত যাম কি কৰিম। উঠিলোঁ গাড়ীত ষ্টাৰ্ট দিলে ভাইটি গাড়ী চলাইছে সি ফাৰ্ষ্ট টাইম চলাইছে দাদা ইয়াক মানে গাড়ী চলাবলৈ নিদিয়ে তথাপিও আজি ঈদৰ দিনা ইয়াক নিদিব মেইন ৰাস্তাৰ পৰা ড্ৰাইভাৰ চেঞ্জ হ'ব দাদা নাযায় বেলেগ যাব তো চাই থাকক। যাই আছো মাজু বাহঁতৰ ঘৰত দেউতা মই মা সৰু বোৱাৰীজনী আৰু ভতিজা আৰু আহি ভাত চাত একদম খোৱা হৈ গ'ল আহি কিনে মই পোলাও বনালোঁ আৰু এই ভাগিনটো মানে ইমান ষ্টাইলকৈ চুলি কাটিছে মোৰ চাই কিনে খং উঠি গৈছে তাৰপিছত ইয়াক মই গালি দি আছোঁ গালি নহয় আৰু ভালকৈ বুজাইছোঁ ইমান সৰু বয়সত ইমান ষ্টাইল কৰিছ সেয়া বকি আছিলোঁ মানে থাকোঁতে দুটা এক্সিডেণ্ট চালোঁ আহোঁতে এটা ইমানকৈ হৈছে জানো। ঈদৰ পিছদিনা মানে দুটা আলহী আহিছিলে দেই তাৰে কাৰণে সৰু সুৰাকৈ কিবা কিবি আয়োজন আছিলে কিন্তু লাল চাহ মই ভাল পাওঁ দেই লাল চাহ মই খাওঁ তাৰপিছত পায়স আছিলে টিকুটমান পায়স মই বনাইছিলোঁ মোৰ টিকুটৰটো কিয় বা ইমানকৈ আহে নাজানো দেই কোনোবা মোক কৈছিলে টিকুটৰটো নকবি চাহ খোৱা শেষ হ'ল অকণমান সময় বহিলোঁ আড্ডা দিলোঁ দিয়াৰ পিছত সেইখিনিতে আকৌ পাহৰি গ'লোঁ মই ভিডিঅ' বনাবলৈ দেই তাৰপিছত আকৌ ভাত খাই আছোঁ পোলাও মাংস
নেমু দেন কি আছিল আৰু দালি আছিলে অকণমানি দালি বনাইছিলোঁ অকল মাংস খাবলৈ ভাল নালাগে ন আৰু মই পোলাওটো মই বনাইছোঁ খাই কেনে তহঁতে কমেণ্ট নকৰিলে ন কমেণ্ট কৰিবি কি হ'ল সেইটো মই কেপশ্যন কেনেকৈ ক'ম তই সেই ষ্টেটাছ দিবি মই ফেচবুকত দি আছোঁ ৰ অকণমান পিছত আৰু তই কৈবি না তই আজিকালি মেছেঞ্জাৰত মেছেজ কৰে নেকি ল'ৰা মানে সেনেকুৱা আরে তো আরিফুল দেখছ না না বুঝি টুনে মেন দে এতে আরিফুল এতে এক সিন না পানি কাকে মই চিনি নাপাম ৰ এক সিন না পাতাই এক সিন আগে করে দিতে হলো এসে একদিন মই এটা আমরা এই দোকান আছে মিঠাইর দোকান আছে ইয়া ইয়ার ও ইয়াৰ লগত তোৰ লগত বিয়া খাওয়াইছিল নরে আমাৰ ঘৰত ইটো হেতু তো হেরাই আরিফুলের দোকান তো একদিন গলি না ও আরিফুলের দোকান সেইটো কিবা আৰিফুল চিনি পাৰ দোকান দেখিব লৈ গেছিল কিন্তু আহি কেনেকা লাগিল ক চালা খাব না আরিফুলে কফি খাব অলছিল কি দাস আহি ভালে লাগিছে কি আৰু আৰু কি হ'ব মজা ঈদ খালো সরি দে যোৱাকালিৰ পৰা খাই আছো আজিও খাই আছো এইটো যে তো খাম এটো ঘৰত যাই আৰু খাম আৰু খাবি আপগ্রেড হৈ আছে চালা পেট এটা নে 10টা কচোন নহয় আমি তাৰ মানে যতেই যি আমি কম না কম বসাই ৰাখি আমি এখিনি কাম কৰো যাতে কোনো বেয়া নাপায় বুজিছা এ আৰু কি কম যাতে কোনো বেয়া নাপায় সকলোৰ মানুহৰ কিবা এটা ভাবি নিমন্ত্ৰণ কৰিছে নিমন্ত্ৰণ ৰক্ষা কৰাৰ কাৰণে সদায় চেষ্টা কৰা যায় বাৰু আহাৰ কাৰণে থেংক ইউ আমাক মাতাৰ কাৰণে থ্যাংক ইউ হয় নেকি এতিয়া বাকীখিনি বাকীখিনি পিছত পাম বাকীখিনি কিহত বেলেগে মনত আজি নহয় বাকীখিনিতো পামি ৰ হেৰি কি কয় মই হেৰি বনাব দিছিলোঁ জানানে নাই গহনা ঠিকে আছে সেইটো ব্লগ এইটো কিহৰ কাৰণে গহনাটো কিহৰ কাৰণে কৰে বিয়াৰ কাৰণে আচ্ছা বিয়া মাতিবি আকৌ নামটো নেকি তোৰ কথা কি ক'ম হয় নেকি মাতিবি মাতাটোতো মাতিমে আমি আৰু মানে কিন্তু যোনটো আশা আছে সেইটো নহ'ব পাৰে বেয়া চেয়া নাপাবি পিছত সেই তোৰ আমি আমাৰ মতে নহয় চিটুৱেশ্যনটো মই ওদালগুৰি যাই কেনে কম আমি যে আমাৰ মতে নহয় আমি বেয়া পাম মই এটা কথা কৈছো মানে নহয় মই চিৰিয়াছলি আজি কৈছোঁ কৈ থৈ যাওঁ মানে যদি ডাঙৰ বেয়া আছে নামত কি মাথা তাতে লগাই আছে কি কেপশ্যন দিম অসমীয়াত নিলিখে মই অসমীয়াত নিমিলে জানোনে কিয় নিমিলিব বৰ দিগদাৰ পাম মই ধুনীয়াকৈ আজিকালি। মিলাব পাৰোঁ এইটো মানে বস্তুটো এনেকুৱা চা চৌধুৰী আমি ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ কাৰণে থেংক ইউ জনাইছোঁ দেই আকৌ আপোনালোকক নতুন এটি ব্লগত লগ পাম চ' আজিৰ কাৰণে ইয়াতে মই সমাপ্ত